নগাঁও আৱদ্ধ ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ উপায়ুক্তৰে বহিল বৈঠকত তিনিওখন জিলাৰে পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু জিলা প্ৰশাসন সহযোগিতাৰ বাবে ৰাইজক ধন্যবাদ মুখ্যমন্ত্ৰীৰ লকডাউন দিয়াৰ পৰিৱেশ সৃষ্টি নকৰিবলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ লগত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মা নগাঁও হোজাই আৰু মৰিগাঁও তিনিখন জিলাৰ কোভিড পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'লোঁ আৰু জিলা প্ৰশাসনে লোৱা পদক্ষেপৰ সন্দৰ্ভত তেখেতসকলে অৱগত কৰিলে আৰু এই তিনিখন জিলাত কি ব্যৱস্থা বৰ্তমান আছে আৰু এই পৰিস্থিতিৰ সৈতে মোকাবিলা দক্ষতাৰে যোগ্যতাৰে কৰিব লগা হ'লে আমি কেনেধৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি কৰিব লাগিব এই সন্দৰ্ভতো বিতংভাৱে আমি আলোচনাত মিলিত হ'লোঁ এতিয়ালৈকে তিনিখন জিলাৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণত আছে আৰু আমাৰ তিনিখন জিলাৰ প্ৰশাসনে আমাক যিটো জনাইছে সেই তথ্যমতে 50গৰাকী এতিয়া হস্পিটেলত আছে আমাৰ 4গৰাকী মৰিগাঁও 22গৰাকী নগাঁও আৰু বাকী 24গৰাকী হোজাই গতিকে আৰু যিখিনি অক্সিজেন ফেচিলিটিজ বা আইচলেশ্যন বেড বা ICU ইত্যাদি ইত্যাদি যিখিনি ব্যৱস্থা আমাৰ তৰফৰ পৰা লোৱাৰ প্ৰয়োজনীয়তা আছে সেই ব্যৱস্থা ইয়াত সম্পূৰ্ণৰূপে মজুত কৰি ৰখা হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস ৰাইজে আমাৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা নীতি নিৰ্দেশনাবিলাক যদি নিখুঁতভাৱে পালন কৰে নিশ্চিতভাৱে আমি এইখন সমাজক আমি সুস্থ অৱস্থাত ৰাখিব পাৰিম আমি এতিয়ালৈকে অসমৰ জনগণক এই কথাটো বাৰম্বাৰ কৈ আহিছোঁ যে লকডাউন পৰিস্থিতিৰ পৰ্যায়লৈ নিব নালাগে সমাজখন আৰু সেই পৰিস্থিতি যদি আমি এভইড কৰিব লগা হ'লে এতিয়াৰ পৰা প্ৰতিগৰাকী নাগৰিকে যদি শৃংখলাবদ্ধতাৰে চৰকাৰে আগবঢ়োৱা নীতি নিয়মবিলাক যদি মানি চলে মই ভাবোঁ যে সেই পৰিস্থিতি আৰু উদ্ভৱ নহয় প্লাবিতা হাজৰিকাৰ ৰিপৰ্ট DNA নিউজ